ছাৰ বাইদেউসকল আজি এতিয়া ষ্টাৰ্ট কৰিম ত্ৰিভুজৰ সংখ্যা গণনা। এটা ত্ৰিভুজত আমি যদি কেইবাটা বিভক্ত কৰা হয় সেই বিভক্ত কৰাৰ পিছত ত্ৰিভুজটোত মুঠ কেইটা ত্ৰিভুজৰ সৃষ্টি হ'ল আমি তাক কেনেকৈ আমি শৰ্ট ট্ৰিকত আমি সেইবোৰ নিৰ্ণয় কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। প্ৰথম লক্ষ্য কৰক 1 নম্বৰ ত্ৰিভুজটোত ইয়াত আমি এডাল ৰেখাই এই ত্ৰিভুজটোক দুটা ভাগত ভাগ কৰিছে, অৰ্থাৎ আমি ভাগ দুটাৰ চিৰিয়েল কৰিছোঁ, এইটো 1 নম্বৰ, এইটো 2 নম্বৰ। গতিকে এই ৰেখাৰডালে এই ত্ৰিভুজটো কেইটা ত্ৰিভুজত সৃষ্টি কৰিছে প্ৰথম সেই ত্ৰিভুজৰ সংখ্যাটো আমি কেনেকৈ নিৰ্ণয় কৰিছোঁ লক্ষ্য কৰক। ইয়াত 1 + 2 এইটো 2, অৰ্থাৎ ইহঁতৰ চিৰিয়েল নাম্বাৰকেইটা যোগ কৰিলে যিমান হ'ব সেইটো হ'ব কি আমাৰ সিমানটা ত্ৰিভুজত বিভক্ত কৰিছে। ইয়াত লক্ষ্য কৰক এই ত্ৰিভুজটো আমি এটা দুডাল ৰেখাই এই ত্ৰিভুজটোক 1 2 3 তিনিটা ভাগত বিভক্ত কৰিছে। আমি প্ৰতিটো ভাগত চিৰিয়েল নাম্বাৰ দি লৈছোঁ 1 2 3। গতিকে এইকেইটা এই দুডাল ৰেখাই এই ত্ৰিভুজটোক মুঠ কেইটা ত্ৰিভুজত সৃষ্টি কৰিছে সেইটো নিৰ্ণয় কৰিবলৈ আমি ইয়াত চিৰিয়েল নাম্বাৰকেইটা আমি কি কৰিম যোগ কৰিছোঁ 1 + 2 + 3 = 6। গতিকে ইয়াত 6টা ত্ৰিভুজ সৃষ্টি কৰিছে। একেধৰণৰ ইয়াত 3টা ৰেখাই এই ত্ৰিভুজটোক 4টা ভাগত বিভক্ত কৰিছে। আমি প্ৰতিটো ভাগত চিৰিয়েল নাম্বাৰ দিছোঁ। এতিয়া এই চিৰিয়েল নাম্বাৰকেইটা যোগ কৰিলে আমি যোগফল যিমান পাম সিমানটা ত্ৰিভুজৰ সৃষ্টি কৰিছে ইয়াত। এতিয়া আহিছোঁ আন এটা ডায়েগ্ৰাম লৈ। ইয়াত লক্ষ্য কৰক ইয়াৰ ওপৰত আমি আলোচনা কৰিলোঁ যে যিমানকেইটা ৰেখাই এটা ত্ৰিভুজত যিমানটা ভাগত ভাগ কৰিছে তাৰ প্ৰতিটো ভাগক যদি আমি চিৰিয়েল নাম্বাৰ দিয়া হয়, চিৰিয়েল নাম্বাৰ দিয়াৰ পিছত যোগফলটো চিৰিয়েল নাম্বাৰকেইটাৰ যোগফল যিমান হ'ব সিমানটা ত্ৰিভুজৰ সৃষ্টি কৰিব। এতিয়া আহক এইফালে কেইটা আছে, ইয়াত আছে 6টা আৰু এইফালে আছে 6টা। গতিকে আমাৰ মুঠ ত্ৰিভুজৰ সৃষ্টি হ'ব। প্ৰথম ইয়াত এই 6টা ত্ৰিভুজে কেইটা ত্ৰিভুজৰ সৃষ্টি কৰিছে প্ৰথম সেইটো আমি নিৰ্ণয় কৰিম। এতিয়া এই চিৰিয়েল নাম্বাৰকেইটা যোগ কৰিলে যোগফলটো পাম আমি কিমান 21। এতিয়া আহক এইফালে কেইটা ভাগত বিভক্ত কৰিছে 1 2 3 4 5 6। গতিকে 6টা ভাগত ভাগ কৰিছে। গতিকে এই 21ক 6ৰে পূৰণ কৰিলে আমি কিমান পালোঁ 126। গতিকে এই ত্ৰিভুজটোত 126টা ত্ৰিভুজত বিভক্ত কৰিছে।